নমস্কাৰ, মই পম্পী দিহিঙীয়া। আজি মই বনাবলৈ গৈ আছো কি বাৰু দেখি গম পাইছেই নহয় জানো? হয় মই আজি কেক বনাবলৈ গৈ আছো। বেকা বেকি ওখ চাপৰ হ'ব পাৰে, হ'লেও খাবলৈ বৰ টেষ্টি হয় কিন্তু দেই, যিহেতু মই বনাইছো। আপোনালোককতো মই কৈছিলোৱেই কতো শিকা নাই, ঘৰতে বনাই আছো আৰু এনেকৈ। এইকেইদিন বৰ বৰষুণ দি আছে, আপোনালোকৰ ফালে বাৰু দিছেনে? আমাৰ ইয়াত আকৌ বৰষুণ দিলে কাৰেণ্টটোৱে গুচি যায়। আগৰ কেকৰ ভিডিঅ'বোৰত বহুতে মোক ভুলবোৰ ইমান ধুনীয়াকৈ বুজাই দিছে, ধন্যবাদ দেই সকলোকে। আজিও মই কেকটো সমান কৰিব নোৱাৰিলো গাইজ, যি দেখিছো কৰবাত কেক শিকিবই লাগিব। আপোনালোকে জানেনে মোৰ ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম সকলো আছে। ইউটিউবত পম্পী দিহিঙীয়া, ফেচবুকত পম্পী দিহিঙীয়া FC আৰু ইনষ্টাগ্ৰামত পম্পী দিহিঙীয়া অফিচিয়েল। সকলোতে মোক চাব দেই। ইয়াতে এটা কথা কওঁ, মোৰ মাতটো চৰ্দিৰ বাবে ভাগি আছে, মাতটো শুনি ভয় নাখাবা আকৌ। বাৰু আজি মই বনাইছো দুটা কেক, এটা সৰু আৰু এটা ডাঙৰ। বহুত সময় লাগে মোৰ কেক আইচিং কৰোঁতে, বেকা বেকি হৈ যায়, ডিজাইনটো ভালকৈ দিব নাজানো। আজি নিজৰ মতে কিবা এটা ডিজাইন দিবলৈ চেষ্টা কৰিলো, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। বাৰু আজিলৈ ইমানেই, বাই।